পিকনিক বুলি আহিছিলোঁ, ইয়াত খোৱা নহ'ব, কিন্তু জেকৱেল আমি ইয়াত পাই পিনি এতিয়া নামফাকেলৈ গুচি যামগৈ, তাত পিকনিক খামগৈ। ব'লক আপোনালোকক তাত লগ পাইছোঁ। চ' আমি বৰ্তমান নামফাকেত আছোঁ, কিন্তু আমি পিকনিক দিলীঘাটতে খাই আহিলোঁ। তাৰপিছতে আমি নামফাকেলৈ আহিছোঁ। এতিয়া আমি বৰ্তমান নামফাকে বৌদ্ধ মন্দিৰৰ ওচৰতে আছোঁ। এয়া বৌদ্ধ মন্দিৰৰ বাহিৰৰ দৃশ্য এইটো। ধুনীয়াকৈ ৱালত পেইণ্টিং কৰা আছে। গৌতম বুদ্ধৰ কেনেকৈ তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিলে, তেওঁ কি কৰিছিলে, কিছুমান আলোকচিত্ৰ আগফালে আঁকি থৈ দিয়া আছে, দেখিবলৈ ভাল লাগিছে। তাৰপিছত আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাম, আপোনালোকে চাই থাকক। ইমান ধুনীয়াকৈ চিত্ৰবোৰ আঁকিছে, দেখি ভাল লাগিছে। বাহিৰৰ ফালৰ পৰা এয়া মন্দিৰৰ মুখৰ ভাগ, এইখন গেটখন, ইয়াতে সোমাই যাব লাগিব, আৰু ইয়াত আমি জোতা খুলি যাব লাগিব। ব'লক তেন্তে মন্দিৰৰ ভিতৰলৈ যাওঁ। বাহিৰতে জোতা খুলি যাবলগীয়া আছে, আৰু ইয়াত সুবিধা কৰি দিয়া আছে জোতা ৰাখিবলৈও, আৰু এইফালে ভিতৰলৈ সোমাওঁতেও ভৰি ধুই যাব লাগিব। ব'লক ভৰিখন ধুই ভিতৰত সোমাওঁ, আৰু আপোনালোককো দেখুৱাওঁ ভিতৰতো কেনেকুৱা। ময়ো আজি প্ৰথম আহিছোঁ, মই আগতে অহা নাই, ত' ময়ো সোমাওঁ, ময়ো চাওঁ, আপোনালোককো দেখুৱাওঁ। চ' ভিডিঅ'টো যদি ইমান দেৰি চাই আছে তেন্তে লাইক এটা কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি নতুন আৰু প্ৰথমবাৰ যদি মোৰ চেনেলটো চাই আছে ভিডিঅ'সমূহ, এয়া প্ৰথমতে এনেকৈ বনাই থৈ দিয়া আছে, গল্ডেন কালাৰৰ বুদ্ধ টেম্পল বা বুদ্ধ মন্দিৰ, বা আপোনাক বুদ্ধিষ্ট মনেষ্ট্ৰী বুলি কোৱা হয়। ধুনীয়াকৈ সজাই পৰাই থৈ দিয়া আছে, আৰু পৰিৱেশটো খুব ধুনীয়া, আৰু ঠাণ্ডা এটা শান্ত পৰিৱেশ, একো কোলাহল নাই। আৰু ইয়াৰ মুখতেই আপোনাৰ কি আছে, বুঢ়ীদিহিং নদীখন আছে। এখন ধুনীয়া ঠাই নামফাকে, আৰু ইয়াত এটা বৌদ্ধ মন্দিৰ, যিটোৰ কাৰণে বিখ্যাত, আৰু ই আছে ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত। এই মন্দিৰটো কেন্দ্ৰ কৰিয়েই ইয়াৰ চাৰিওফালে যিসকল লোকে বসবাস কৰে তেওঁলোক হৈছে বিশেষকৈ টাইপাকে লোক, আৰু ইয়াত কমেও মই জনাত 150টা পৰিয়ালে বসবাস কৰি আছে এই এলেকাটোত। আৰু এই যিটো মন্দিৰ, এই মন্দিৰটো সজোৱা হৈছিল বা নিৰ্মাণ কৰা হৈছিল 1850 চনত। ইয়াৰ উপৰিও এই মন্দিৰটোৰ উপৰিও ইয়াত অশোক পিলাৰ, মুছলিনানন্দা টেংক নামৰ এনেকৈ কিবা বহুত আছে চাবলগীয়া, কিন্তু তথাপিও মন্দিৰটো চাবলৈ বৰ ধুনীয়া, এটা শান্ত পৰিৱেশ, ধুনীয়াকৈ সজাই থৈ দিয়া আছে। আপোনালোকে আহিব পাৰে, আৰু ইয়াত আপোনাৰ পিকনিক খোৱাৰ সুবিধাও আছে। পিকনিক খাবলৈ হ'লে আপোনালোকে দিহিং নদীৰ চাপৰিলৈ যাব লাগিব, অকণমান মন্দিৰটোৰ পৰা আঁতৰলৈ। আৰু সুবিধা কৰি থৈ দিয়া আছে ইয়াত, এটা শান্ত পৰিৱেশত ধুনীয়া লাগিছে আহি পিনি, আপোনালোকে আহিব পাৰে।
এটা ধুনীয়া শান্ত পৰিৱেশ ইমান ধুনীয়াকৈ সজাই ৰাখিছে। এইটো হৈছে মন্দিৰটো। ইয়াৰ ভিতৰত আপোনাৰ বুদ্ধ মূৰ্তি আছে ভিতৰত, য'ত চাকি বা মম জ্বলোৱা হয়। আৰু এইখিনি ধুনীয়াকৈ ইয়াত তেওঁৰ মূৰ্তি কিছুমান সজাই থৈ দিয়া আছে আৰু লিখা আছে কিছুমান তেওঁৰ বাণী। আৰু ইয়াত ধুনীয়াকৈ সকলো বস্তু চিত্ৰ আকাৰে বুজোৱা হৈছে। বা বিদেশৰ পৰা বাহিৰৰ পৰা মানুহ আহে আৰু ইয়াত থাকিবলৈ আহে, ৰিচাৰ্চ কৰিবলৈ আহে। তেওঁলোকে নিজে কিছু গৱেষণা কৰে প্ৰায় মানুহে। ইয়াত মানুহে দান, এইকেইটা বাকচৰ ভিতৰতে মানুহে দান দিয়ে, পইচা দান কৰে। আৰু এইফালে গছ এজোপাৰ তলত তেনেকৈ ধুনীয়াকৈ বুদ্ধদেৱক বনোৱা হৈছে, ভগৱান বুদ্ধক। আৰু তেওঁৰ চাৰিওফালে তেওঁৰ শিষ্যসকলক বনোৱা হৈছে। দেখিবলৈ ভাল লাগিছে। চ' ভিডিঅ'টো যদি আপোনালোকে ইমান দেৰি চালে তেন্তে কমেণ্ট কৰিব কেনেকুৱা লাগিলে, লাইক কৰিব আৰু জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যদি নাপাহৰে। যদি নতুনকৈ চাইছে মোৰ চেনেলটো তেন্তে ছাবস্ক্ৰাইব কৰি পিনি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে সকলো ন'টিফিকেশ্যন পাই যায় টাইমত যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ।